ব্যৱসায় কৰিব তেখেতসকলৰ লগতে ময়ো মানে যোগ দি মই এইটো ক'ব বিচাৰিছোঁ যে অনাগত দিনত যাতে যেন আমাৰ ৱাৰ্ডটো বঢ়ালে আমাৰ নগৰখনৰ কাৰণে ৰেভিনিউ কালেকশ্যনৰ দেবেন বৰা ছাৰ আছেনে? তেওঁ এখন ফুলা সমস্যা আদৰিবলৈ মই যোগালোঁ। আমাৰ মেডিয়া পাৰ্চন ভাৱেনে থাকিলে আছে তেওঁকো থিয় হ'ব কৰিলোঁ আৰু তেওঁ এখন ফুলা সমস্যা অর্পিতা মালাকার আর অনিশাসী সকলকে হাতসাপড়িলে নেতাজি কলা কেন্দ্রের ছাত্র কবির জ্যোতি সুন্দরী ইন্টার স্কুল আর্ট কম্পিটিশনের গ্রুপ এর প্রথম পুরস্কার এরা লর্ড ইন তেরন রাইজিং সান একাডেমির ছাত্র আর্ট কম্পিটিশন গ্রুপ এ সেকেন্ড প্রাইজ जीबी के प्राइज ग्रुप बी फर्स्ट प्राइज ग्रुप बी आर्ट सेकेंड प्राइज प्राक्तन অধ্যাপকসকল উপাধ্যক্ষসকলৰ প্ৰমুখে আজিৰ এই মঞ্চত উপবিষ্ট থকা হ'বলৈ মোৰ বাবে এইটো এটা সৌভাগ্যৰ দিন কাৰণ মই অধ্যক্ষতা বৰ সময়ছোৱাত এই সোণালী জয়ন্তী উদযাপন হোৱাৰ যিটো প্ৰিভিলেজ যিটো সুযোগ মই পাইছোঁ মই নিজকে আনন্দিত হৈছোঁ মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু মোৰ আজি এই দিনটোত আমি হাওড়াবাসী সকলো ৰাইজে আহি যি সঁহাৰি জনাইছে বা আমাক যি উৎসাহ উদ্দীপনা যোগাইছে তাৰ কাৰণে আমি আজি এই কাৰ্যসূচীটো সফলৰূপে ৰূপায়ণ কৰাত আমি সক্ষম হৈছোঁ তাৰে ভিতৰত মই ভাবোঁ আমি যিখিনি কাৰ্যসূচী আমি সফলৰূপে ৰূপায়ণ কৰিব লাগিছিল বা এটা অনুষ্ঠান সোণালী জয়ন্তী যি উলহ মালহেৰে যি সফলতাৰে আৰু যিমানখিনি আমি পালন কৰিবলৈ আমি যিটো কল্পনা কৰিছোঁ বা আমি চিন্তা কৰিছোঁ সেই মৰ্মে আমি পালন কৰিবলৈ সক্ষম হোৱা নাই বুলি মই ভাবোঁ তথাপিও আমি সৰু এটা প্ৰয়াস কৰিছোঁ আমাৰ হাওড়াঘাট নগৰ অঞ্চলৰ যিমানখিনি শ্ৰেণীৰ মানুহ আছে সকলোকে আমি ইনভলভ কৰাই আজি সভাখনত যাতে কোনো এজন মানুহ
যাতে বাদ নপৰাকৈ আমি আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰে ভিতৰতো কোনোবা যদি বাদ পৰিছে আমি তাৰ বাবে ক্ষমা প্ৰাৰ্থী হৈছোঁ। যিয়ে নহওক মই অধ্যক্ষতা 2022 অধ্যক্ষতা ল'লোঁ, কিন্তু মোৰ বাবে 2025টো আমাৰ পৌৰসভাৰ এটা সোণালী বছৰ, কিন্তু আমাৰ কাৰ্যকাল আচলতে 2024তে শেষ হৈ গৈছিল। গতিকে মই যদিও সোণালী জয়ন্তী 2024 আছে, কিন্তু আমাৰ কাৰ্যকাল 2024 জানুৱাৰীতে শেষ হৈ যায়। গতিকে মই সেইটোৱেই সৌভাগ্য বুলি ভাবিছোঁ। আমাৰ আৰু এটা বছৰ এক্সটেনশ্যন কৰা হৈছে। গতিকে এক্সটেনশ্যন কৰাত আকৌ আমাৰ কাৰ্যকালটো 2025 জানুৱাৰীলৈকেহে কিন্তু আমাৰ কাৰ্যকাল আছে। সেইকাৰণে মই আগতীয়াকৈ সোণালী জয়ন্তী পালন কৰাৰ কাৰণে আমি প্ৰস্তুতি কৰিব পৰা নাছিল, কাৰণ আমি গধুৰ মুদলত আছিলোঁ। কিন্তু যেতিয়া 2005 ফেব্ৰুৱাৰীত আমাৰ কাৰ্যকাল এবছৰৰ কাৰণে পুনৰ তদন্ত সমিতি গঠন কৰি এবছৰৰ কাৰণে আমি এক্সটেনশ্যন কৰিছে, তেতিয়াহে আমি সকলোৱে মিলি পেলাই হয় এটা আমাৰ কাৰণে যথেষ্ট সময় আছে, এই বছৰটোত আমাৰ কাৰণে যথেষ্ট সময়। সেই চিন্তাৰে আমি সকলোৱে মিউনিচিপাল বৰ্ডৰ সকলো ৱাৰ্ড কমিশ্যন, আমাৰ টিম আৰু সকলো অফিচাৰ স্কুলত পঢ়ি আছিলোঁ আৰু সেই অনুষ্ঠানটোত ময়ো গৈছিলোঁ, ৰতন প্ৰেৰণো গৈছিলে। তেতিয়া দেখা পাইছিলোঁ প্ৰাক্তন CEM জয়সিং গগৈ মহোদয় আহিছিল, লগত আছিল নমাটি সমষ্টিৰ MSC সুবলংক বৰ্মন ডাঙৰীয়া, অটোনমাস কাউন্সিলৰ চেয়াৰমেন ক্ষুদ্ৰ বৰা ডাঙৰীয়া, মাননীয় প্ৰয়াত পানীমতি ডাঙৰীয়া, মাননীয় প্ৰয়াত নৰন্তেৰণ ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন পূজ্য ব্যক্তিসকল তেওঁলোক তাত উপস্থিত আছিল। তেতিয়া এটা স্থান বনোৱা আছিলে টাউনটো, সেই ঘৰটো আছিলে ডাক বাংলা হিচাপত, এয়াৰো আছিলে তাত ফুলনিৰ শৰ্মা বুলি কয়। তেখেতে এই ঘৰটো এৰি দিয়াৰ পিছত তাতে টাউনটো ষ্টাৰ্ট হৈছিলে। 2-3জন মানুহ তেনেকুৱা আছিলে। আমাৰ প্ৰয়াত অমৰদেৱ আছিলে, তেখেতক পাইছিলোঁ আমি, লগত নাম মানে আৰু উৰুকাস্থল এনেকুৱা কিছুমান মানুহ আছে। যি কি নহওক, তেওঁলোকে এষ্টাব্লিছ কৰোৱা টাউন কমিটি আজি 50 বছৰত ভৰি দিছে। এই 50 বছৰত বহুতো দেখিছোঁ, বহুতো শিকিছোঁ। তেতিয়াৰ টাউন কমিটি আৰু এতিয়াৰ টাউন কমিটিৰ মাজত বহুত ডিফাৰেঞ্চ হৈছে। তেতিয়া ফাণ্ড পজিশ্যন নাই, মানুহে টেক্স বুলি ক'লে খং উঠে। এতিয়াতো টেক্সটো যিখিনি ৰাইজে দিব লাগে সেইখিনি দিবই লাগিব। টাউনত ৰেজিষ্ট্ৰেশ্যনৰ কথা আছে, টাউন কমিটিৰ টেক্সটো যদি নিদিয়ে টাউন কমিটিখন চলাব নোৱাৰে। কাৰণ আমাক বাৰে বাৰে ওপৰতো গুৱাহাটীত কেইবাটাও মিটিঙত গৈছিলোঁ আমি, তেতিয়া বাৰে বাৰে কৈছিলে যে আপোনালোকৰ টাউনখন টেক্সৰ পৰা উঠাই পেলাই আপোনালোকে ষ্টাফ চেলাৰীটো দিব। মই প্ৰাক্তন চেয়াৰমেন বলৰাম কোচ বা ডেইলি ইলেক্টেড আগতে এইখিনি কথাই কৈ গৈছিল। চেলাৰী দিব নোৱাৰে, টেক্সৰ পইচা নুঠে, বজাৰৰ দোকানৰ কেইটামান টেক্স দিব লাগে, চেলাৰী নহয়, ষ্টাফ চেলাৰী দিব নোৱাৰে। তেনেকুৱা এটা অৱস্থাৰ পৰা আজি যি কি নহওক এটা সুস্থিৰ অৱস্থা অহা দেখা পাইছোঁ। তাৰ বাবে মই ধন্যবাদ জনাইছোঁ চৰকাৰক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সকলোৱে এই টাউনখন চাফা ৰখাৰ কথাটো চিন্তা কৰিছে, কথাটো কৈছে। হাৰঘাট টাউনৰ ভিতৰত এতিয়া দেখা পাইছোঁ 1 নম্বৰ ৱাৰ্ডটোৱে চবতকৈ চাফা। কি কাৰণে? তাত যিসকল গণ্যমান্য ব্যক্তি আছে বা বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকে সৰুসকলক জুনিয়ৰ চাফক শিকাই থৈ গৈছে যে কেনেকৈ চাফা চিকুণকৈ থাকিব লাগে, কেনেকৈ ৰাস্তা ঘাট চাফা কৰিব লাগে, নামঘৰটো, ফিল্ডটো, ঘাটটো, কিমান ভিৰ হয় এইটো ঘাট, ইমান সুন্দৰ এটা ঘাট আছে, এইবিলাক চব চাফা চিকুণ কৰি আমি দেখা পাই থাকোঁ। সেই হিচাপত এই 4টা ৱাৰ্ডটো আমি বাকীখিনি চাফা কৰাৰ আমাৰো নিজৰ দায়িত্ব আছে। সেই দায়িত্বখিনি আমি ল'ব লাগিব। আমি ৰাতিপুৱা কিছুমান দেখা পাওঁ, বেয়া লাগে। নগৰ সমিতিয়ে ইমান সুন্দৰ গাড়ী দিছে, ডাষ্টবিন দিছে, তাত নেপেলাই কি কৰে, প্লাষ্টিকৰ টুকুৰা মাটি ডাঙৰ গেটৰ আগত পেলাই থৈ যাব। ঘৰৰ সন্মুখত গছ গছনি
যেনেকৈ এইটো কাম কৰোঁতে দায়িত্ব লৈ মোৰ ঘৰৰ যিখিনি বস্তু লেতেৰা আছে মই চাফা কৰিব লাগে জাবৰ জোঁথৰ আনি ডাষ্টবিনত পেলাব লাগে গাড়ীয়ে উঠাই লৈ যায় ইমান সুন্দৰ ব্যৱস্থা পাতি দিয়াৰ পিছতো আমাৰ মানুহখিনিয়ে এইখিনি বস্তু উপলব্ধি নকৰে নে জানি কৰে বুজি নাপায় ড্ৰেইনবিলাকৰ ছিষ্টেমটো আমি দেখা পাইছোঁ পানী যোৱাৰ বাবে ড্ৰেইন দিয়া সদায় ফ্লাড এফেক্টেড হাওৰাঙত এতিয়াও বহুত ড্ৰেইনৰ দৰকাৰ আছে অলপ বৰষুণ দিলে পানীয়ে চব ফ্লাড হৈ যায় কিন্তু ড্ৰেইনত কি কৰে এই ফুটা থাকে পানী যোৱা তাত প্লাষ্টিকৰ টুকুৰাৰ লগত কিবা জাবৰ জোঁথৰ বনাই পেলাই দিয়ে সেইটোতো অট'মেটিকেলি জাম হৈ যাব এইখিনি অকণমান বস্তু আমিও নিজে সচেতন হ'বলৈ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ সকলোৱে আমি সকলোৱে শিক্ষিত মানুহ সকলো শিক্ষিত ব্যক্তিয়ে এইখিনি নিশ্চয় নিবিচাৰে যে মোৰ ঘৰৰ আগত জাবৰ জোঁথৰ জমা হওক পানী জমা হওক এইখিনি কোনেও নিবিচাৰে মোৰ ঘৰটো চাফা হোৱাৰ পৰিণত হ'ল এইদৰে সময়ৰ বুকুচাত উঠি হাওৰাঘাট পৌৰসভাই গৌৰৱ উজ্জ্বল 50টা বসন্ত গৰবী এক সোণালী যুগৰ সূচনা কৰিলে সোণালী সময়ৰ সোণালী ইতিহাস ধৰি ৰখাৰ মানসেৰে হাওৰাঘাট পৌৰসভা সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিদ্যা সিং তেৰংগে আৰু তেওঁৰ সহযোগীসকলৰ দূৰদৰ্শী চিন্তাৰ ফচল আজিৰ এই স্মৃতিমন্ত ৰংছবি আহাৰুচি 3টা ভাষাত প্ৰকাশিত এই গ্ৰন্থখন উন্মোচনৰ দিশে যোৱাৰ পূৰ্বে মই ইয়াৰ লগত জড়িত সম্পাদনা সমিতিৰ লগত জড়িত প্ৰায় সকলো ব্যক্তিকে মই মঞ্চত দেখা পাইছোঁ যদিও আমাৰ এগৰাকী উপদেষ্টা বিপুল চন্দ্ৰ দেৱ মই তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আপুনি মঞ্চলৈ আহক আৰু এই সুযোগতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজি অন্তিম পৰ্যায়ত বৰ সুন্দৰকৈ ভালকৈ আজি কাৰ্যসূচীটো ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীত হাওৰাঘাট বৰপাক কৰা বহুতো প্ৰাক্তন সভাপতি আৰু উপসভাপতি লগতে ৱাৰ্ড কমিছনাৰ আৰু বহুতো জ্যেষ্ঠসকল সমাগম হৈছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে সমাগম হৈছে আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে আজি সমাগম হৈছে এই গল্ডেন জুবলি কাৰ্যসূচীত গতিকে বৰ সুন্দৰকৈ উদযাপন হৈছে মই আশা কৰিছোঁ আহিবলগীয়া দিনত হাওৰাঘাটখন আৰু আমি সুন্দৰকৈ ধুনীয়াকৈ আমি টাউন নগৰটো আমি ঘূৰিব পাৰিম আৰু গভৰ্ণমেণ্টৰ তৰফৰ চৰকাৰৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ৰুৰেল ডেভেলপমেণ্টৰ লগতে আমাৰ যিটো আৰ্বান ডেভেলপমেণ্ট একেকাৰ কৰি কাম কৰি গৈছে ৰুৰেল ডেভেলপমেণ্টত যেনেকৈ মহিলাসকলক ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে সহায় সুযোগ দি আহিছে আৰ্বান এলেকাটো আজি মহিলা উদ্যমিতাকে আদি কৰি মহিলা সবলীকৰণৰ আঁচনি যিমান আছে সেই সকলোবিলাক নগৰ সমিতিত ৰূপায়ণ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলকো যিখিনি সা সুবিধা দিছে এই সকলোকো এই সুবিধাবিলাক দিছে যদি নগৰ এলেকাত যদি কৃষকসকল আছে কৃষকসকলৰ কাৰণেও আজি চৰকাৰে সমান সুবিধাবিলাক দিছে গতিকে নগৰ উন্নয়নৰ কাৰণে আৰু গ্ৰাম্য এলেকাৰ উন্নয়নৰ কাৰণে দুয়োটা পুঁজি কেন্দ্ৰৰ পৰা আৱৰ্তিত কৰা হয় এই দুয়োটা পুঁজি আৱৰ্তিত কৰি আমি আমাৰ নিজৰ জিলাখন আৰু ৰাজ্যখন উন্নয়নৰ কাৰণে আৰু যথেষ্ট সুযোগ সুবিধা পাব গতিকে মই এই 50 বছৰ পূৰ্ণ হোৱাৰ যি কাৰ্যসূচীত আমাৰ হাওৰাঘাটৰ পৌৰসভাৰ সভাপতি তথা চেয়াৰমেন সন্মানীয় বিদ্যা সিং তেৰণ দেৱে যি সুন্দৰভাৱে আজি কাৰ্যসূচী ৰূপায়ণ কৰিছে মই এখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি কালি চৰকাৰে কাৰ্বি আংলং সমাজ কাউন্সিলৰ যি নিজস্ব বাজেট তাৰোপৰি আজি ৰাজ্য চৰকাৰৰ পৰা ডাইৰেক্ট তেওঁলোকে বিভিন্ন আঁচনিৰ যোগেদি বিশেষকৈ আমি মেনশ্যন কৰিব পাৰোঁ যে আছাম মালা সেই আছাম মালাটো আজি হামৰেনৰ পৰা হাওৰাঘাটলৈকে যিটো আছাম মালা এই ৰাস্তাৰ ৰূপায়ণৰ কাৰণে 922 কোটি টকা এইটো টকা ধাৰ্য কৰিবলগীয়া হৈছে আৰু এই টকাৰেদি কামবিলাক এতিয়া কৰি উঠি আছে এতিয়া দকমুকাৰ পৰা কুঠুৰী ৰংমংলৈকে তাৰ 87 কিলোমিটাৰ যি দীৰ্ঘ সেই ৰাস্তা
এইটো পাকলং কাপ তাৰমানে ভেলুঘাটৰ হৈ পাহাৰৰ মাজেদি লৈ একেবাৰে সিটো পাৰত মানে পুথুৰী ৰমৈ যিটো জেগা আমি যাবলৈ হ'লে আমি নগাঁও পুথুৰী এইবিলাক আমি পাৰ হৈ যাব লাগে, কিন্তু আমি সেই এনেধৰণৰ ৰাস্তা প্ৰায় 311 কোটি টকা ব্যয়েৰে সেই ৰাস্তাবিলাকো আজি বনাই শেষ হ'ব। তাৰোপৰি MLA সকলকো চুতীয়াকৈ ICDS বিল্ডিং, স্কুল বিল্ডিং আৰু ৰাস্তা ইটো গাঁৱৰ পৰা সিটো গাঁৱৰ অহা যোৱাৰ কাৰণে বিৰংগুৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে 30 কোটি 40 কোটি ৰাস্তাৰ বাবদ দিয়ে আৰু ICDS বিল্ডিং বনাবৰ কাৰণে নিজস্বভাৱে আছুতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা MLA সকলক দিয়ে। আগতে MLA সকলক কাৰ্বি আংলঙৰ MLA সকলক কংগ্ৰেছৰ দিনত আৰু তাৰ আগৰ দিনত চৰকাৰবোৰে কেতিয়াও মানে MLA সকলক উন্নয়নৰ কাৰণে তেনেকৈ আছুতীয়াকৈ বেলেগে পুঁজি নিদিয়ে। আজি BJP চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 126টা সমষ্টি যেনেদৰে উন্নয়ন কৰিছে, ঠিক তেনেদৰে সকলো MLAকো সমানে চাই আমি কাৰ্বি আংলঙৰ নিজস্ব বাজেট থকাৰ উপৰি আমি MLA সকলেও আমি আছুতীয়াকৈ কাৰ্বি আংলঙৰ CM EM সকলৰ লগত উন্নয়নমূলক কাম কাজ কৰিবলৈ কাৰণে আমি সুযোগ সুবিধাবিলাক পাইছোঁ।